Hey guys, মই মোৰ YouTube চেনেলটোলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি লৈ আহিছোঁ আপোনালোকৰ আগত চিকেন বিৰিয়ানী ৰেচিপি এটা। আহকচোন এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এতিয়া বাসমতি চাউল লৈছোঁ। 20-25 মিনিটমান তিয়াই থৈছোঁ। তাৰ পিছত এয়া পিঁয়াজ, বিলাহী, গাজৰ আৰু ধনিয়া কাটি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। আৰু এফালে মই লৈছোঁ কাজু বাদাম কেইটামান, দালচেনি, কেঁচা জলকীয়া দুটামান, লং, আদা পিছা, তেজপাত আৰু জিৰা। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক এটা নিশ্চয় কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এফালে লৈছোঁ মই 1 টিস্পুন জিৰা, ধনিয়া, ৰং জলকীয়া, হালধি, গৰম মছলা, নহৰু পিছা আৰু নিমখ সোৱাদ অনুযায়ী ল'ব। আৰু ঘিউ আৰু গাজৰ পিহা অলপ বিৰিয়ানীত দিবৰ বাবে। আৰু এয়া বিৰিয়ানী মছলা। আহক এতিয়া আমি প্ৰথমতে চিকেনখিনি ৰেডি কৰি লওঁ। মই প্ৰথমবাৰৰ বাবে চিকেন বিৰিয়ানী বনাব লৈছোঁ। নাজানো কেনেকুৱা হয়, কিন্তু আশা কৰিছোঁ ভালেই হ'ব বুলি। এতিয়া লৈছোঁ মই ইয়াত নহৰু পিছাখিনি আৰু আদাখিনি। তাৰপিছত এতিয়া মই গৰম মছলা আৰু এতিয়া হালধি, ৰং জলকীয়া, এইখিনি জিৰা, ধনিয়া আৰু নিমখ সোৱাদ অনুযায়ী ল'ব। তেজপাত আৰু বিলাহীখিনি, অলপ গাজৰ, ধনিয়া দি ভালদৰে সানি অলপ সময়ৰ কাৰণে ঠাণ্ডাত থৈ দিম। আৰু এতিয়া এফালে লৈছোঁ মই কেৰাহী এখনত ৰিফাইন তেল অলপ লৈছোঁ। আৰু এতিয়া পিঁয়াজখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। এয়া পিঁয়াজখিনি হৈ গ'ল ফ্ৰাই কৰা। এতিয়া প্লেট এখনত ধুনীয়াকৈ ওলোৱাই থৈ দিম। আৰু এতিয়া মই 3-4 চামুচ দহি দি ভালদৰে চিকেনখিনি সানি ল'ম। আৰু এফালে মই 3 গিলাচ কুকাৰত পানী লৈছোঁ। তাতে জিৰা, দালচেনি, ইলাইচি, কাজু বাদাম কেইটামান, লং দি তাতে অলপ গাজৰ পিহা দি দিম। গাজৰ দিলে বিৰিয়ানীখিনি দেখিবও ধুনীয়া হয়, খাবলৈও ভাল লাগে। আৰু যিহেতু মই ভালো পাওঁ, আধা চামুচ আৰু ওপৰৰ পৰা ৰিফাইন তেল অলপ দি ভালদৰে উতলিব দিম। তেতিয়ালৈকে কেৰাহী এখনত ৰিফাইন তেল অলপ দি দালচেনি, লং, জিৰা কেইটামান দিলোঁ। তাৰপিছত এতিয়া চিকেনখিনি দি ওপৰৰ পৰা অলপ গাজৰ, ধনিয়া আৰু এতিয়া ফ্ৰাই কৰা পিঁয়াজখিনি ওপৰৰ পৰা দি কাজু বাদাম দুটামান দি বিৰিয়ানী মছলা দি ভালদৰে লৰাই ল'ম আৰু 20-25 মিনিটমান সিজাম। আৰু এতিয়া পানীখিনি উতলি গ'ল, গতিকে লাহে লাহেকৈ গোটেই চাউলখিনি দি দিম। মই 1 কেজি চাউল বনাইছোঁ। 1 কেজি চাউলৰ বাবে 1 কেজি চিকেন লৈছোঁ। আপোনালোকে কম পৰিমাণেও ল'ব পাৰে। ভালদৰে লৰাই 70% উতলাম। আৰু এয়া এতিয়া চিকেনখিনি হৈ গৈছে। আৰু এইখিনিও হৈ গ'ল। এতিয়া আহক বিৰিয়ানীখিনি ৰেডি কৰি লওঁ। তাৰ বাবে কুকাৰত মই অলপ ৰিফাইন তেল ল'লোঁ আৰু অলপ বাটাৰ দিলোঁ। তাৰপিছত অলপ এনেকৈ বিৰিয়ানী, অলপ চিকেন ওপৰত আৰু ওপৰৰ পৰা গাজৰ পিহা অলপ, ধনিয়া, আকৌ অলপ বিৰিয়ানী আৰু ওপৰত আকৌ চিকেন দি ভালদৰে এনেকৈ
ৰেডি কৰি ল'ম। মোৰ বিৰিয়ানীখিনি ৰেডি হৈ গ'ল, খাই জনাম বাৰু কেনেকুৱা হয়। আশা কৰোঁ ভালেই হওক বুলি। কালাৰটো খুব ধুনীয়া হৈছে। মই অলপ খায়ো চালোঁ, বহুতেই টেষ্ট লাগিছে খাবলৈ। আৰু আপোনালোকে এনেকৈ ঘৰত ট্ৰাই কৰি চাব। আৰু যদিহে আপুনি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা কৰি দিব বুলি আশা কৰিলোঁ।